গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? খবৰ ভালনে বাৰু? আমাৰ বাৰু ভালেই, কিন্তু আমাৰ ৰাতিপুৱাৰ পৰা এফালে বৰষুণ দি আছে, দেখিছেনে? পুৱাৰ পৰা একদম বৰষুণেই। এতিয়া ৰাতিপুৱা হৈছে, গতিকে ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱা চাহ খালোঁ আৰু এতিয়া ভাবিলোঁ মাজে মাজে ইটো সিটো দেখাই থাকিম, গতিকে চাই থাকক। আৰু এতিয়া আহিলোঁ পাকঘৰলৈ বুলি ভাবিলোঁ আজি বেলেগ ধৰণেৰে এটা আলু পিটিকা বনাওঁ। আমি আলু বইল কৰিও খাওঁ আৰু পুৰি পিটিকা কৰিও খাওঁ, কিন্তু এনেকৈ ধৰণেৰে খুব কম খোৱা হয়। ভাবিলোঁ আজি এনেকৈ খাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু আলুখিনি গোটেইখিনি কাটি ল'ম মই। কাটি লোৱাৰ পিছত এইফালে কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পতাৰ পিছত মই এপিচ এপিচকৈ আলু দি দিম। দি পেলাই ধুনীয়াকৈ ঢাকন দি ৰাখি দিম। তেনেকৈ আলুটো মাজে মাজে লৰাই মানে ইফালে সিফালে লৰাই থাকিব লাগে আৰু তেতিয়া মানে সিজি যাবগৈ। আধা ঘণ্টামান লাগে। খাবলৈ বেলেগ ধৰণৰ এটা টেষ্ট আহে। এনেকৈ লৰাই থাকিব মাজে মাজে, নহ'বা জ্বলি যাব। এয়া দেখিছেনে, এইখিনি ধুনীয়াকৈ সিজি গ'ল আৰু সিজাৰ পিছত কাঢ়ি ল'ব। কাঢ়ি লোৱাৰ পিছত এইখন কেৰাহীতে মই তেল গৰম কৰিম এতিয়া। কেৰাহী গৰম হ'ল, তাতে মই মিঠাতেল দিছোঁ। তেল গৰম হোৱাৰ পিছত ইয়াতে দিছোঁ মিঠি গুটি। এনেকৈ মই আলু পিটিকা বনালে মিঠি গুটি দিওঁ, মানে ভাজি পেলাই যদি তেলটো দিবলগীয়া হয়। আৰু তাতে দিলোঁ শুকান জলকীয়া আৰু পিঁয়াজ। এইখিনি ধুনীয়াকৈ ভাজি ল'ব। আৰু দিছোঁ দেখিছেনে 7 ফুটামান নহৰু দিছোঁ। দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। এইখিনি ভজা হৈ গৈছে ধুনীয়াকৈ। মই যে আলুখিনি যেতিয়া ভাপত দি লৈছিলোঁ, তাৰপিছত আলুখিনি মই বাতি এটাত থৈ দিছিলোঁ। আৰু মই এতিয়া তাতে দি দিছোঁ নিমখ আৰু জলকীয়া, যিখিনি ভাজি লৈছিলোঁ আৰু গোটেইখিনি দি দিব। মই নিমখ জলকীয়া সকলোখিনি দি দিছোঁ ইয়াতে, নহৰু। সকলোখিনি দি ধুনীয়াকৈ পিটিকাটো বনাই ল'ব। যিহেতু গৰম হৈ আছে, গৰমে গৰমে মই বনাইছিলোঁ। গৰম ভাতৰ সৈতে আপুনি এনেকুৱা পিটিকাৰ লগতো ভাত খাব পাৰে, দালি চালি নহ'লেও হৈ যায়। বহুত টেষ্টি হয়। কিন্তু মই দালি চালি কিবাকিবি বনাইছিলোঁ, তাৰ লগতে পিটিকাটো ভাবিছিলোঁ যে বনাই খাওঁ বুলি, আৰু বনালোঁ। আৰু তাতে দেখিছেনে পিঁয়াজখিনি দি ল'লোঁ মই গোটেইখিনি। পিঁয়াজখিনি দিয়াৰ পিছত ধুনীয়াকৈ পিটিকি ল'ব। মোৰ বাচনটো সৰু হ'ল পিটিকিবলৈ, আৰু এটা বাচন লেতেৰা নকৰোঁ বুলিয়ে মই ডাঙৰ বাচনত ট্ৰেন্সফাৰ কৰি লোৱা নাই। সেইটোতে যেনেকৈ তেনেকৈ এডজাষ্ট কৰি আছোঁ আৰু এনেকৈ পিটিকি আমাৰ পিটিকা ৰেডি হৈ গ'ল। এয়া আৰু গৰম গৰম ভাতৰ লগত খাবহে লাগে আৰু টেষ্টি পিটিকা ৰেডি। দেখিছেনে বতৰটো, ৰাতিপুৱা বৰষুণ আৰু এতিয়া ইমান টান ৰ'দ দিছে। আৰু ৰ'দটো দিয়া দেখি ভালো লাগিছে। কাপোৰ বহুত তিতা কাপোৰ আছিলে, ধুই বাৰান্দাত মেলি থৈছিলোঁ। এতিয়া ৰ'দলৈ উলিয়াই লৈছোঁ এটা এটাকৈ। দিয়া দেখি আহি গ'লোঁ আৰু এটা কাম কৰিবলৈ। এইখিনি কি ধৰিব পাৰিছেনে? এইখিনি হ'ল বাঁহগাজ, খৰিচা বনাই থোৱা আছে। ভাবিলোঁ চিম্পুলকৈ আচাৰ অকণ বনাওঁ বুলি, আৰু খৰিচাখিনি ধুনীয়াকৈ মই চেপি পেলাই ডিছ এখনলৈ লৈ ল'লোঁ। আৰু লৈ তাতে হালধি লগাই ধুনীয়াকৈ সানি লৈছোঁ। আৰু ৰ'দটো যিহেতু দিছে, ভাবি আছিলোঁ বনাম বুলি, এতিয়াই বনাই লওঁ। আৰু সেইকাৰণে মই ধুনীয়াকৈ চেপি লৈছোঁ, পানীটো যে যাতে নাথাকক ইয়াত। হ'লেও অলপ অলপ আছে, আপোনালোকে টানকৈ চেপি ল'ব। আৰু তাতে মই হালধি সানি পেলাই ৰ'দলৈ লৈ আহিছোঁ। আৰু ৰ'দত মই দিম 3 ঘণ্টামান। আপোনালোকে ইচ্ছা কৰিলে তাতকৈ বেছিও শুকুৱাব পাৰে, মই জাষ্ট অকণমানহে শুকুৱাম।
তিনি ঘণ্টামানৰ পিছত এয়া এনেকুৱা ধৰণৰ, আৰু এইখিনি মই ভিতৰলৈ আনি ল'লোঁ। ধুনীয়াকৈ শুকাই গৈছে, বেছি নাই পোৱা। আৰু এনেকুৱা ধৰণৰ চিচাৰৰ সৰু বৈয়াম এটাত মই ভৰাম। চিচাৰৰ বৈয়ামত থ'লে বেছি ভাল, বেছি দিনলৈকে ভাল হৈ থাকে। আচাৰ এনেও চিচাৰ বৈয়ামতে থ'ব লাগে। এয়া মই ষ্টিলৰ বাচন এটালৈ ট্ৰেন্সফাৰ কৰি লৈছোঁ। ষ্টিলৰ বাচন এটাত থৈছোঁ। থোৱাৰ পিছত ইয়াতে বেলেগ মই অইন একো নিদিওঁ, নিমখ দিছোঁ দেখিছেই। আৰু আগতে মই কেইবাটাও আচাৰ বনোৱা ভিডিঅ' দিছোঁ নেকি, কিবাকিবি আমৰ আচাৰ, বগৰী আচাৰ, সেইবিলাকত দেখিছে কিমান মই মছলা দিছোঁ। কিন্তু এই খৰিচা আচাৰত মই একো মছলা নিদিওঁ। ইচ্ছা কৰিলে আপোনালোকে অকণমান জিৰা গুড়ি দিব পাৰে, তাৰ বাদে বেলেগ মছলা দিলে ভালো নালাগিব চাগে মোৰ হিচাপত। কিন্তু মই ইয়াতে একো মছলা নিদিওঁ, দেখিছে। ভোট জলকীয়া দিব পাৰে কিমান দিয়ে, কিন্তু মোৰ হাতত এতিয়া ভোট জলকীয়া নাই, মই শুকান জলকীয়াই ব্যৱহাৰ কৰিছোঁ। নিমখখিনি ধুনীয়াকৈ সানি লোৱাৰ পিছত মই ইয়াতে দিছোঁ শুকান জলকীয়া। দি ধুনীয়াকৈ মিলাই দিব। একদম চিম্পুলকৈ বনাইছোঁ, আৰু খৰিচা আচাৰ চিম্পুলকৈ বনালোঁ, বা কেনেকৈ বনালোঁ মানে খাবলৈ ভাল লাগে। কিন্তু মছলা চছলা বেছি দিলে ইমান এটা ভাল নাপাওঁ মই। বেলেগে ভাল পাবও পাৰে, মই কিন্তু ভাল নাপাওঁ। সেইকাৰণে মই মছলা নাইও দিয়া, আনকি জিৰাও দিয়া নাই। জিৰা আছে কিন্তু দিয়াহে নাই মই। আৰু ইয়াতে দিছোঁ দেখিছেনে ৰেড চিলি। এতিয়া মই ইয়াতে গৰম কৰি থোৱা মিঠাতেল দিছোঁ। আৰু তেলো বেছি দিব নালাগে, তেল ইমান বোৱাই থ'বও নালাগে। মই মানে এইটো আচাৰত বেছি তেল নাই দিয়া, কিন্তু আগতে যিবিলাক আচাৰ বনাইছিলোঁ সেইবিলাকত বহুত তেল দিছোঁ। কিন্তু তেল কম তেলতো বহুত ধুনীয়া আচাৰ বনাব পাৰে। মই তেলো ইমান দিয়া নাই, দেখিছেই। আৰু এতিয়া ধুনীয়াকৈ এনেকুৱা ধৰণৰ চিচাৰৰ বৈয়াম এটাত ভৰাই থ'ব। ভৰাই মাজে মাজে ৰ'দত দি বহুত দিনলৈকে আপোনালোকে এই আচাৰটো খাব পাৰিব। এয়া আচাৰ ৰেডি। আপোনালোকেও ইচ্ছা কৰিলে চিম্পুলকৈ এনেকৈ বনাই খাব পাৰে। মই যেনেকৈ বনাওঁ তাকে দেখুৱালোঁ, একো মছলা নিদিয়াকৈ। যিসকলে মছলা খাই বেয়া পায় তেখেতলোকে এনেকুৱা ধৰণৰ আচাৰ বনাই খাব পাৰে। আৰু এতিয়া আবেলি হ'ল, আহি গ'লোঁ মোৰ এম্ব্ৰইডাৰী কামত। আৰু আজিলৈ আহিছোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখিছেই মোৰ ছাবস্ক্ৰাইব একেবাৰেই নাই। আৰু লগতে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু এই কাপোৰ এযোৰ এম্ব্ৰইডাৰী কৰি আছোঁ, দেখুৱাম বাৰু কৰি হ'লে, আৰু কেনেকৈ কৰিছোঁ তাকো দেখুৱাম। এতিয়া আবেলি মই তাৰ কামতে লাগি গ'লোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।